কলম তুলি লবলৈ বাধ্য হলো। সাহিত্যই মোক জীয়াই থকা অৰ্থ দিছে। আলিৰোডৰ জিলমিল পেজৰ আলাপ অনুষ্ঠানৰ আপোনাক সকলোকে স্বাগতম জনাইছো। আমি আজি কথা পাতিম যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান আৰু প্ৰতিষ্ঠিত লেখিকা শৰ্মিষ্ঠা প্ৰীতম বাইদেউৰ সৈতে। বাইদেউ ইতিমধ্যে বলুকাত বিয়লিবেলা, পৰাণ নিগৰে, আত্মকথা, ৰং ইত্যাদি বিভিন্ন গ্ৰন্থৰে পাঠকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আহক বাইদেউৰ সৈতে আমি কিছু কথা পাতো। বাইদেউ, আপোনাক আমাৰ এই আলাপ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আলাপ অনুষ্ঠানৰ জৰিয়তে আপোনালোক সকলোকে মই নমস্কাৰ জনাইছো। প্ৰথমতে আমি জানিব বিচাৰিম যে কিদৰে আকৰ্ষিত হ'ল সাহিত্য সৃষ্টিৰ প্ৰতি। আচলতে সাহিত্যৰ জগতখন মই সৰুৰে পৰা পাই আহিছো। কিতাপৰ মাজতে মই ডাঙৰ হৈছো। মোৰ দেউতা সাহিত্যৰ অনুৰাগী আছিলে। শিক্ষকতা কৰাৰ লগতে তেখেতে বিভিন্ন প্ৰবন্ধ, কবিতা, গল্প, নাটক আদি লিখিছিল। গতিকে লিখা মেলা পৰিৱেশটো মোৰ আজন্ম চিনাকি বুলি ক'ব পাৰি। মোৰ সৰুকালৰ দিনবোৰ দেউতাৰ মুখৰ সাধু কথাৰে ভৰি আছিল। দেউতাই খুব মনোগ্ৰাহীকৈ সাধু কৈছিল আৰু বহু বৰ্ণময় বিচিত্ৰ সাধু কথাৰ কিতাপ মোক আনি দিছিল। ইয়াৰ সাধুবোৰ পঢ়ি পঢ়ি বা শুনি শুনি কাহিনীৰ প্ৰতি মোৰ অনুৰাগ বাঢ়ি গৈছিল আৰু পিছৰ কালছোৱাটো মই কিতাপৰ সৈতে বেছি সময় পাৰ কৰিছিলো আৰু সাহিত্যৰ প্ৰতি মোৰ অনুৰাগ আকৰ্ষণ বাঢ়ি গৈছিলে। আৰু সেইবোৰৰে হয়তো প্ৰভাৱ যে মোৰ অৱচেতন মনত লিখাৰ তাৰণা তাক সংগোপনে লালন কৰিছিলো আৰু পৰৱৰ্তী কালত অন্তৰাত্মাৰ তাগিদাত মই কলম তুলি লবলৈ বাধ্য হলো। মুঠতে মোক সাহিত্যৰ অনুৰাগী কৰি তোলাত মোৰ শৈশৱ আৰু কৈশোৰৰ ৰূপকথা আৰু কিতাপবোৰৰ বিশেষ ভূমিকা আছে। আপোনাৰ শৈশৱৰ কিছু মধুৰ স্মৃতি আমাক জনাব নেকি, যিয়ে আপোনাক আজিও নষ্টালজিক কৰি তোলে? নষ্টালজিক কৰি তুলিব পৰা তেনেকুৱা বহুত স্মৃতি আছে, যিবোৰ কৈ শেষ কৰিব নোৱাৰি। তেনেকুৱা বহু কথাৰে মোৰ আত্মকথা ভৰি আছে। কিন্তু মোৰ বাবে আটাইতকৈ মধুৰ মুহূৰ্ত আছিল সেইবোৰ, য'ত মোৰ খোজবোৰ আছিল, য'ত মই হুইল চেয়াৰৰ সলনি নিজৰ ভৰি দুখনেৰে পিটপিটাই ফুৰিছিলো। বন বননিৰ মাজে মাজে য'ত সমনীয়াৰ লগত প্ৰকৃতিৰ নিৰ্ভেজাল ৰংবোৰ বুটলি ফুৰিছিলো। সেই মুহূৰ্তবোৰে মোৰ কাৰণে আটাইতকৈ মধুৰ আছিল, যিবোৰে মোক আজিও নষ্টালজিক কৰি তোলে। সাহিত্য সৃষ্টিৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত। সাহিত্য সৃষ্টিয়ে কি দিছে আপোনাক? আপুনি কি দিব বিচাৰে এই সাহিত্যৰ মাজেৰে? আচলতে একেষাৰতে ক'বলৈ গ'লে সাহিত্যই মোক জীয়াই থকা অৰ্থ দিছে। সাহিত্যৰ পঠন আৰু অনুশীলনে মোৰ জীৱনটো বুজি পোৱাত সহায় কৰিছে, মানৱিক সান্নিধ্য দিছে, মানুহক ভাল পাবলৈ শিকাইছে আৰু সাহিত্যই মোক নিজাকৈ এটা পৰিস্থিতি গঢ়ি তোলাৰ সুযোগ দিছে। মোৰ অপৰিপক্ক কলমে সাহিত্যৰ মাজেৰে মানুহক বা সমাজখনক যি দিব বিচাৰিছো সেয়া দিব পাৰিছো নে নাই মই ক'ব নোৱাৰিম। কিন্তু মানুহৰ জীৱন আৰু সমাজেই যিহেতু মোৰ আধাৰ, গতিকে মোৰ চৌপাশৰ সমাজখনৰ বা জীৱনবোৰৰ বিচিত্ৰ কথা কাণ্ডবোৰকে মই মোৰ কলমেৰে তুলি ধৰাৰ প্ৰয়াস কৰোঁ আৰু মানুহৰ যি অন্তহীন সমস্যা, ব্যথা, যন্ত্ৰণা, দুৰ্ভোগ, মানুহৰ অস্তিত্বৰ যুঁজ, এইবোৰে মোক প্ৰতিনিয়ত তাগিদা দি থাকে কিবা এটা ক'বলৈ আৰু সেইবোৰৰ মাজেৰে, সেইবোৰৰ প্ৰকাশৰ মাজেৰে মই জীৱনৰ মহৎ আবেদন আৰু মানৱীয় শুভবোধৰ বাৰ্তা প্ৰেৰণ কৰিব খোজো। জীৱন মানে কি? কি বিচাৰে জীৱনৰ পৰা? জীৱন মানে হয়তো কাহানিও নুগুচা ক্ৰিয়া, অন্তহীন ৰহস্যময় শক্তি, আৰু মই ভাবো ই সদায় নিজস্ব আবেদনেৰে সুন্দৰ। জীৱনৰ পৰা কিবা বিচৰাৰ সলনি জীৱনটোক সদায় দিবলৈ চেষ্টা কৰি আহিছো, কাৰণ মই ভাবো জীৱনটোক আমি যেনেদৰে পাইছো
তাতকৈ আৰু অলপ ভালকৈ গঢ়ি পিটি লোৱাটো মানুহ হিচাপে আমাৰ দায়িত্ব। আৰু মই বিচাৰোঁ জীৱনটো সদায় মানৱীয় স্নেহ আৰু আন্তৰিকতাৰে জীপাল হৈ থাকক। আমি সকলোৱে জানো যে আপুনি জীৱনত নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিবলৈ আপুনি নিজকে মানসিকভাৱে কিদৰে প্ৰস্তুত কৰে? প্ৰত্যাহ্বানৰ সৈতে মোৰ আজন্ম সম্পৰ্ক আৰু জীৱনত প্ৰত্যাহ্বান থাকেই, গতিকে সেইবোৰ অতিক্ৰম কৰি যাবলৈ মই সদায় নিজক প্ৰস্তুত কৰি ৰাখোঁ। আৰু মই ভাবোঁ প্ৰত্যাহ্বানবোৰ মানুহক শক্তিশালী কৰিবলৈকে আহে। এই বিপদ আপদ আহুকাল বাধা বিঘিনি এইবোৰৰ সৈতে যুঁজি আমি যি আহৰণ কৰোঁ সেইখিনিৰ মাদকতা অনন্য আৰু অপূৰ্ব। গতিকে প্ৰত্যাহ্বানৰ জীৱনেই সমুজ্জ্বল জীৱন। কেতিয়াবা কেতবোৰ নেতিবাচক পৰিস্থিতিয়ে মোহাৰিব খুজিলেও পিছত আকৌ ভাবোঁ যে জীৱনত অকল বাধাৰ পাহাৰেই নাই, গতিৰ নদীও আছে। গতিকে প্ৰত্যাহ্বান অথবা যন্ত্ৰণাৰ জুইত পুৰি ছাই হৈ গ'লেও সেই ছাইৰ পৰা পুনৰ নতুনকৈ জি উঠাৰ শক্তিও আমাৰ ভিতৰতে আছে। সেইবোৰ কথাই মই সদায় মানসিকভাৱে প্ৰস্তুত হৈ থাকোঁ যুঁজিবলৈ। বৰ্তমান কি নতুন সৃষ্টিৰ সৈতে জড়িত আপুনি, বা আগন্তুক দিনত আপুনি আপোনাৰ অনুৰাগী বা পাঠকক কি আগবঢ়োৱাৰ পৰিকল্পনা? বৰ্তমান 2খন উপন্যাসৰ কাম হাতত লোৱা আছে। কিছু পঢ়া শুনা কৰি আছোঁ। কিছু সময় লাগিব আৰু হয়তো 2 বছৰমানৰ পিছত এখন নতুন উপন্যাস পাঠকলৈ আগবঢ়াম। আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা দিন বা মুহূৰ্ত কোনটো? ভাল লগা দিন বা মুহূৰ্তও অনেক আছে। এই মুহূৰ্তত থাওকতে ইমানেই কৈ থ'ম, মই কাহানিও সম্ভৱ হ'ব যেন নলগা এটা সপোনৰ সৈতে যিদিনা পোনে পোনে মুখামুখি হৈছিলোঁ, সেই দিনটোৱে মোৰ জীৱনৰ আটাইতকৈ মধুৰ দিন আছিল। জীয়াই থাকিবলৈ মানুহক অনুপ্ৰেৰণাৰ প্ৰয়োজন। আপুনি জীৱনত অনুপ্ৰেৰণা কাৰ পৰা পাইছে বা পাই আহিছে? জীয়াই থাকিবলৈ মানুহক যি অনুপ্ৰেৰণাৰ প্ৰয়োজন সেয়া আচলতে প্ৰথমতে নিজৰ ভিতৰৰ পৰা আহে। দ্বিতীয়তে মোৰ এই প্ৰত্যাহ্বানে ভৰা জীৱনটোক হাঁহি হেলাৰঙে আদৰি লৈ মোক তুলি তালি আপডাল কৰা মোৰ মা দেউতা মোৰ জীৱনৰ সৰ্বোত্তম সাহস আৰু প্ৰেৰণা। তদুপৰি নিজৰ ভিতৰৰ শক্তিৰে জিলিকি উঠা এনেকুৱা অনেক চৰিত্ৰ আছে যিসকলে সদায় মোক অনুপ্ৰাণিত কৰি আহিছে। আৰু যন্ত্ৰণাৰ সৈতে যুঁজি আত্মশক্তিৰে মূৰ দাঙি উঠা সৎ সহজ নম্ৰ মানুহক ভাল পোৱা মানুহৰ কাৰণে কাম কৰি যোৱা মানুহবোৰো মোৰ কাৰণে অন্তহীন প্ৰেৰণাৰ উৎস। 2012 চনত আপোনাৰ আত্মজীৱনীমূলক গ্ৰন্থ আত্মকথাৰ বাবে আপুনি মুনীন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত আপোনাৰ অনুভৱ কেনে আছিল? আত্মকথা আচলতে মোৰ নিজৰ জীৱনটোক যুৱতী হিচাপে লৈ কৰা কাহিনী কথনৰ প্ৰথম প্ৰয়াস আছিল। নিজৰ লেখন ক্ষমতাক লৈ সন্দিহান আছিলোঁ সেই সময়ত। এতিয়া অৱশ্যে তাৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হ'ব পৰা নাই। যা হওক, সেই বঁটা প্ৰাপ্তিয়ে মোক কিছু সাহস দিছিল আৰু লিখি যাবলৈ উৎসাহিত কৰিছিল। অসমীয়া সাহিত্যৰ বৰ্তমান সমস্যা আৰু ভৱিষ্যত সম্পৰ্কে আপোনাৰ ধাৰণা কি? প্ৰজন্মৰ প্ৰতি আপোনাৰ কি আহ্বান? এফালে নতুন নতুন বিষয়, নতুন চিন্তা চৰ্চা, নতুন শৈলীৰ প্ৰয়োগেৰে অসমীয়া সাহিত্য সমৃদ্ধ হৈ আহিছে আৰু অসমীয়া সাহিত্যৰ স্বাদ আৰু বৈভৱ বাঢ়ি আহিছে যদিও বৰ্তমান বহু কাৰকৰ প্ৰভাৱত আমাৰ ভাষা সাহিত্য সংকটৰ মুখামুখি হৈ আহিছে। আৰু সামাজিক মাধ্যমৰ যি বহুল প্ৰয়োগ সিও সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আনিছে। গতিকে সাহিত্যৰ ক্ষেত্ৰখনো ইয়াৰ পৰা বাদ পৰি যোৱা নাই। সময়ৰ আহ্বানক আমি মানি ল'বই লাগিব, কিন্তু কিতাপ পঢ়াৰ প্ৰতি মানুহৰ যি আগ্ৰহ সেয়া কমি যোৱাটো খুবেই দুৰ্ভাগ্যজনক। আৰু আমাৰ তৰুণ প্ৰজন্মৰ একাংশৰ খন্তেকীয়া স্বীকৃতিৰ প্ৰতি যি ধাউতি সি মুঠেই শুভংকৰ নহয়।
অধ্যৱসায় আৰু অনুশীলন নহ'লে কোনো সৃষ্টি স্থায়ী হ'ব নোৱাৰে। দেশ সাধনা একান্ত জৰুৰী। তদুপৰি তৰুণ প্ৰজন্মৰ মনস্তত্বৰ প্ৰতিও আমি সঁহাৰি জনাব লাগিব। বৰ্তমান মানুহৰ মানসিক জগতখনেই এনেকুৱা হৈ গৈছে যে চুইচ টিপিলেই সকলো সন্মুখত উপলব্ধ হোৱাটো বিচাৰে। গতিকে বিশ্ব সাহিত্যৰ ক্ষেত্ৰত যেনেকৈ ই-বুকছৰ সমাদৰ বাঢ়ি আহিছে, তেনেকৈ অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো তেনেকুৱা সুবিধা উপলব্ধ হ'ব লাগিব, যাতে নতুন প্ৰজন্মই বিচৰা ধৰণে কিতাপ পঢ়িবলৈ সুবিধা পায়। অৱশ্যে এটা কথা অস্বীকাৰ কৰিব নোৱাৰি যে ছপা মাধ্যমৰ যি চিৰন্তন আবেদন, কিতাপ এখন হাতত লৈ পঢ়াৰ যি মাদকতা, সেইখিনিও আমি হেৰুৱাব নোখোজোঁ। কিন্তু বৰ্তমান গোটেই পৃথিৱীতে যিহেতু কাগজৰ অভাৱ আদি কাৰণত ই-বুকছে সমাদৰ লাভ কৰিছে। গতিকে ভৱিষ্যতে আমি সেই মাধ্যমটোক আদৰি ল'বলৈ মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আৰু আমাৰ ভাষাটোক জীয়াই ৰাখিবলৈ, ভাষাটোৰ কালিকাক জীয়াই ৰখাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কৰণীয় আছে। এই ক্ষেত্ৰত নতুন প্ৰজন্মই দায়বদ্ধতাৰে কাম কৰি যাব বুলি মই আশা কৰোঁ। শেষত এটা প্ৰশ্ন যে অসমীয়া সাহিত্যৰ সাহিত্যিকসকল বা সাহিত্যৰ সৈতে জড়িত ব্যক্তিসকল সদায় উপেক্ষিত হৈ আহিছে প্ৰাপ্যৰ পৰা। কেৱল মাত্ৰ লিখা মেলাৰে আপোনাৰ এই প্ৰত্যাহ্বানপূৰ্ণ জীৱনটো চলাই নিয়াত কিবা অসুবিধাৰ সন্মুখীন হৈছেনে? কেৱল লিখা মেলাৰে জীৱনটো সুচাৰুৰূপে চলাই নিয়াটো এতিয়াও সম্ভৱ হৈ উঠা নাই। আচলতে আমাৰ ইয়াত কেৱল লিখা মেলাটোকে জীৱিকা হিচাপে লোৱাটো সকলোৰে ক্ষেত্ৰত সম্ভৱ নহয় বুলি মই ভাবোঁ। যিসকল সুপ্ৰতিষ্ঠিত, যিসকল আমাৰ সাহিত্যৰ ক্ষেত্ৰৰ মহীৰূপ, তেখেতসকলৰ কথাটো সুকীয়া। তদুপৰি আমাৰ ইয়াত এনেকুৱাও হয় যে কেতিয়াবা নিজৰ প্ৰাপ্য বিচাৰি নিজে আগবাঢ়িব লগা হয়, আৰু বিপৰীতে এনেকুৱাও হয়, নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে এনেকুৱা প্ৰকাশকো আছে যিসকলে নিজে সসন্মানে প্ৰাপ্যৰ ধন আগবঢ়ায়। গতিকে কথাবোৰ তেনেকুৱা হ'লে ভাল লাগে। নমস্কাৰ, মোৰ নাম উৰ্বশী মহন্ত। মই শৰ্মিষ্ঠা প্ৰীতমৰ আচলতে নতুন পঢ়ুৱৈ। অৱশ্যে তেওঁৰ কথা বহু বছৰ আগৰ পৰাই জানো, কিন্তু মোৰেই দুৰ্ভাগ্য যে মই তেওঁৰ কিতাপ পঢ়া নাছিলোঁ। তেওঁৰ কিতাপ মোৰ কাৰণে লকডাউনৰ উপহাৰ। মই শৰ্মিষ্ঠাৰ লেখা পঢ়ি মই এক ধৰণৰ কি বুলি কয়, যদি মই এটা বাক্যত ক'বলৈ যাওঁ, ক'ম যে মই আত্মাৰ তৃপ্তি লাভ কৰিলোঁ। তেওঁৰ যিটো ভাষাৰ স্পষ্টতা, যিটো ফটফটীয়া, আৰু বস্তুবোৰ যেনেদৰে দেখিছে তেনেদৰেই যিটো প্ৰকাশ কৰাৰ যিটো অভিপ্ৰায়, তাত পাঠকক আভুৱা ভৰাই কোনো ধৰণৰ কাৰচাজি নাই, কোনো চমৎকাৰিত্ব নাই। কিন্তু সাধাৰণভাৱে সেই ইমান বেছি ব্যতিক্ৰম শৰ্মিষ্ঠা প্ৰীতমৰ লেখা। কিন্তু এক ধৰণৰ মোৰ খুব ভাল লাগিলে। মই মোৰ দুৰ্ভাগ্য বুলিয়ে ধৰিছোঁ যে মই আজিলৈকে শৰ্মিষ্ঠাৰ লেখা পঢ়া নাছিলোঁ। আৰু এতিয়া শৰ্মিষ্ঠা প্ৰীতমে পাঠকৰ হৃদয়ত এখন ব্যতিক্ৰমী এখন লাভ কৰিছে, আৰু তেওঁৰ আৰু বহুত লিখিবলৈ আছে। তেওঁৰ কিতাপ পঢ়োঁতে মোৰ এনেকুৱা লাগিছে যে শৰ্মিষ্ঠাই যিখিনি কৈছে বা তেওঁ যিখিনি প্ৰকাশ কৰিছে, আচলতে তেওঁৰ অভিজ্ঞতা অনুভূতি হয়তো এয়া তেনে সামান্য এটা অংশ হয়, আৰু বহুত ক'বলৈ আছে। আৰু গতিকে আৰু যেতিয়া আপোনাৰ যিকোনো এটা বিষয়বস্তু শিল্পই যেতিয়া আপোনাৰ আত্মাক স্পৰ্শ কৰে, তেতিয়া সি আৰু যেতিয়া আমি শিল্পৰ মাজত নিজক বিচাৰি পাওঁ, নিজৰ আত্মাক বিচাৰি পাওঁ, আমাৰ জীৱনৰ অভিজ্ঞতা বা হেৰি বিচাৰি পাওঁ, সি নিশ্চয়তভাৱে এটা সাৰ্থক মোৰ দৃষ্টিত, মই ভাবোঁ। কাৰণ ইমান সহজ, সকলোৱে বুজিব, কিন্তু সেই বুজাৰ মাজতো এটা কিবা এটা ৰৈ যায়। সহজকৈ বহুত কিবা কিবি শৰ্মিষ্ঠাই কৈ দিছে তেওঁৰ লিখনিৰ দ্বাৰা। গতিকে মই আশা কৰিম শৰ্মিষ্ঠাই লিখক, কাৰণ শৰ্মিষ্ঠাৰ দৰে লেখক বহুত প্ৰয়োজন আমাৰ। কাৰণ ভাষা কাৰচাজি কৰি পাঠকক আভুৱা ভৰাৰ পৰিৱৰ্তে যদি সঁচাবোৰ দেখুওৱা যায় এটা খুব সুন্দৰ নান্দনিক প্ৰকাশেৰে, তেতিয়া সি সাহিত্য চিৰস্থায়ী হয়। গতিকে শৰ্মিষ্ঠা চিৰস্থায়ী হৈ ৰওক, তাকে আশা কৰিছোঁ। ধন্যবাদ। বুকুৰ গভীৰৰো গভীৰৰ আলফুল অনুভূতিক আলাসতে অথচ তীক্ষ্ণতাৰে প্ৰকাশ কৰিব জনা লেখাবোৰেই প্ৰিয় হৈ পৰে। অতি সংবেদনশীল অনুভৱী লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ লেখাৰ মাত্ৰ এটি দুটি শাৰী নাইবা পংক্তিৰে তেওঁ আমাৰ দৰে পাঠকৰ বুকুত ঘৰ সাজিব পাৰে নিগাজিকৈ। জীৱনৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ পল অনুপলক
অনুভৱৰ তীব্ৰতাৰে শৰ্মিষ্ঠা প্ৰীতমে দেখুৱায় ভাষাৰ চমক লগা কালিকাৰে। শৰ্মিষ্ঠা প্ৰীতমৰ বহু লেখা পঢ়িছোঁ, কিতাপো পঢ়িছোঁ। বহু শাৰী, বহু পেৰাগ্ৰাফ মনত ৰৈ যায়। তেওঁ কয়, বেদনাৰো এক আনন্দ আছে অপ্ৰাপ্তিটো। তেওঁৰ প্ৰতিখন উপন্যাস বা প্ৰতিটো লেখাৰে আছে সুকীয়া স্বাদ, একক আৰু অনন্য কাহিনীৰ গতিবেগ। তেওঁৰ লেখাৰে শৈশৱক সুঁৱৰি কেতিয়াবা যদি আমি হৈ উঠোঁ ফ্ৰিল লগোৱা ফুটুকি ফ্ৰক পিন্ধা এটি বনৰীয়া শহুৰী, কেতিয়াবা হৈ উঠোঁ এজাক মৃদু মৃদু বতাহত মন হেৰুওৱা কিশোৰী, আন কোনোবাটো লেখা পঢ়ি হৈ পৰোঁ ভাবুক, পৰীক্ষাগাৰত জীৱনক থৈ বিচাৰি ফুৰোঁ ইয়াৰ অৰ্থ। আকৌ কওঁ, জীৱনক ইমান দলৈকে অনুভৱ খুব কম মানুহেহে কৰিব পাৰে, আৰু সেইখিনিকে লিখি পেলাব পৰা লেখকী হ'ল শৰ্মিষ্ঠা প্ৰীতম। তেওঁৰ কলমৰ অন্তহীন বাটটিত শুভকামনাৰ ৰংবোৰ ছটিয়াই দি আমি কওঁ, কলমটো নেৰিবা, তোমাৰ শব্দবোৰ আমাৰ শূন্য সময়ৰ সকাহ। অসমৰ সাহিত্য আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ শৰ্মিষ্ঠা প্ৰীতম। শৰ্মিষ্ঠাৰ লেখনি প্ৰাঞ্জল, সাৱলীল বৰ্ণনাৰে বিষয়বস্তু এনেদৰে উপস্থাপন কৰে যে কাহিনীটোৰ ছবিখন হুবহু দুচকুৰ আগত ভাহি উঠা যেন লাগে। সুন্দৰ বাক্য গাঁথনি, চমৎকাৰ বৰ্ণনা, ঘঁহি মাজি মসৃণ কৰা শব্দবোৰে পঢ়ুৱৈৰ অন্তৰত খুন্দা দি যায়। শৰ্মিষ্ঠাৰ শক্তিশালী কলমত প্ৰাণ পাই উঠা ৰং, বলুকাত বিয়লি বেলা, আত্মকথা, অন্তহীন, পৰাণ নিগৰে, এই আটাইকেইখনে পঢ়িছোঁ। প্ৰত্যেকখন গ্ৰন্থ পঢ়ি উঠি অভিভূত হৈ পৰিছোঁ। শৰ্মিষ্ঠাৰ প্ৰাণ প্ৰাচুৰ্যময় গদ্যই আমাৰ হৃদয়ত এনে স্থান অধিকাৰ কৰিছে যে আমি শৰ্মিষ্ঠাৰ গ্ৰন্থ পঢ়িবৰ কাৰণে গভীৰ আশাৰে বাট চাই থাকোঁ। শৰ্মিষ্ঠাৰ এই সাহিত্যিক জীৱনলৈ আমাৰ অযুত শুভেচ্ছা থাকিল। আমাৰ অনুষ্ঠানৰ প্ৰতি সঁহাৰি জনাই ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে বাইদেউক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সাহিত্যৰ এই যাত্ৰা অব্যাহত থাকক, পাঠকে তেওঁৰ সাহিত্য পঢ়ক, আদৰি লওক। লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।